কল্পনা কৰকচোন আপুনি নিখা অকলে এখন গাড়ী লৈ কোনোবা এটা অচিনাকি ৰাস্তাত গৈ আছে তেনেকুৱাতে এজন ব্যক্তিয়ে আপোনাক হাত জোকাৰি গাড়ীখন ৰখালে লিফ্ট খুজিলে আপুনিও তেখেত কিবা বিপদত পৰিছে বুলি ভাবি গাড়ীখনত তেখেতক বহাই ল'লে বহাই লোৱাৰ পাছতে আপোনাৰ লগত যেটো কাণ্ড সংঘটিত হ'ল হেতু আপোনাৰ জীৱন আৰু মৰণৰ লগত জড়িত হৈ পৰিলে তেনেকুৱা হলে কেনেকুৱা হ'ব আজি কাহিনীটো ঠিক তেনেকুৱাই গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব বহুত ৰোমাঞ্চকৰ বহুত ভৌতিক এটা কাহিনী লৈ আহিছোঁ আৰু যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে আমাৰ চেনেললৈ অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সেইদিনা শুকুৰবাৰ আছিলে তাৰ পাছদিনা শনিবাৰ মানে সেকেন্ড স্যাটাৰডে নেক্সট দিনাখন দেওবাৰ গতিকে বন্ধ পাই পিনে ডিব্ৰুগড় খলিহামাৰীত থকা অফিচৰ কামকাজ সামৰি ইঞ্জিনিয়াৰ বিপুল গোহাঁই যোৰহাটৰ সৰ্বাবন্ধাৰ ঘৰলৈ বুলি নিজৰ গাড়ীখনে অকলে ৰাওনা হয় তেতিয়া ৰাতি 7 মান বজাত মানে বিপুল গোহাঁই ডিব্ৰুগড়ত ইঞ্জিনিয়াৰ কৰে তেখেতৰ ঘৰ যোৰহাটৰ সৰ্বাবন্ধাত মানে দুদিনকে বন্ধ পাই পিনে তেখেতে শুকুৰবাৰৰ গধূলিটো অফিচৰ পৰা আহি ঘৰলৈ বুলি গাড়ীখন লৈ অকলে ওলাই গুচি গ'ল আহি ডিব্ৰুগড় বিশ্ববিদ্যালয় পাৰ হৈ বৰবৰুৱা পাওঁতে দেখিলে ডেকা ল'ৰা এজনে হাতে ইংগিত দি গাড়ীখন ৰখাবলৈ কৰিছে গোহাঁয়েও একো চিন্তা চৰ্চা নকৰি গাড়ীখন ৰখাই দিলে ৰখাই পিনি পাৱাৰ উইণ্ডোখন খুলি দিলে তেনেকুৱাতে সেই আগন্তুক ডেকা ল'ৰাজনে মাত দিলে দাদা আপোনাৰ লগত টিয়কলৈকে যাব পাৰিম নেকি মোৰ বহুত জৰুৰী কাম এটা আছে অনুগ্ৰহ কৰি মোক লিফ্ট দিয়কচোন গোহাঁয়ে ভাবিলে যে ডেকা ল'ৰাজনক যদি লৈ যাব পাৰোঁ বেয়া নহয় এনেও অকলে যোৱা হ'ব তাতে গাড়ীখনো খালী গৈছে একো নাই লৈ যাব পৰা যায় তেনেকুৱাতে ডেকা ল'ৰাজনে ক'লে দাদা ডিকিটো খুলি দিয়কচোন মোৰ অলপ প্ৰয়োজনীয় বস্তু আছে মই গাড়ীখনত ভৰাই দিওঁ এইবুলি কৈ দিলে তেনেকুৱাতে গোহাঁয়ে ক'লে নালাগে তোমাৰ লগত ময়ো গৈছোঁ অলপ হেল্প কৰি দিওঁ ডেকাজনে ক'লে নালাগে দাদা আপুনি নালাগে কষ্ট কৰিব নালাগে মই ইয়াতে বস্তুখিনি ভৰাই দিওঁ বস্তু মানে অন্য একো নাই মই ইয়াতে বাঁহ গাছ বেত গাছ কাঠ আলু অলপ মোনালত ভৰাই আনিছোঁ এইখিনি অলপ ডিকিতে ভৰাই দিওঁ আপুনি ডিকিটো খুলি দিয়ক বিশেষ একো নাভাবি গোহাঁয়ে ডিকিটো খুলি দিলে আৰু মানুহজনে ডিকিটোত নিজৰ বেগটো ভৰাই দিলে ভৰাই পিনি ডেকাজন আগফালে আহিলে মানে গোহাঁয়ে কাষৰ চিটটোত ফ্ৰণ্টৰ চিটটোত গুচি আহিলে তেনেকুৱাতে ডেকাজনে ক'লে দাদা মোৰ নাম লোহিত চাংমাই মোৰ ঘৰ যোৰহাট জিলাৰ টিয়কত মই ডিব্ৰুগড় লাহোৱালত এখন হোটেলত কাম কৰোঁ কেইবা বছৰৰ মূৰত দুদিনৰ কাৰণে ঘৰলৈ আহিছোঁ আপুনি চাগৈ যোৰহাটৰ ফালে যাব ন দাদা লোহিতে ক'লে মোৰ কপালেই ভাল দাদা আপোনাক যে লগ পালোঁ তেনেকুৱাতে গোহাঁয়ে ক'লে একো নাই ভালেই লাগিলে কি আছে একো আপত্তি নাই ব'লা যাব পাৰিবা লগতে ডেকাজনৰ কথাবোৰ শুনি ভাল লাগিল গোহাঁয়ে ডেকাজনৰ মুখলৈ চালে গোহাঁয়ে তেজগুড়া মুখাবয়ব ডেকা বয়স হয়তো 25-26 হ'ব কিন্তু মুখখন যেন কিছু হেতা পৰিছে লগতে চকুটোত ঢেলা পৰি গৈছে হয়তো হোটেলত টোপনি ক্ষতিভাৱে নাখাব পাৰে গাড়ীখন আহি খুৱাং পালেহি খুৱাং মৰাণ পাৰ হৈ ভটিয়াপাৰ লাইন হোটেল এখনত ৰলেহি গোহাঁয়ে নামি মাত দিলে যে আহা লোহিত চাহ একাপ খাই লওঁ নালাগে দাদা আপুনি যাওক মোৰ ভাগৰ লাগিছে মই গাড়ীতে বহিম লোহিতে সেই বুলি ক'লে গোহাঁয়ে একো নাভাবিলে চাহকাপ খালে চাহকাপ খাই আহি পিনি জাজি পালেহি দুখনমান পুলিচৰ গাড়ী চাইৰেন বজাই অভাৰটেক কৰি গ'ল গোহাঁয়ে একো বুজি পোৱা নাই কি হৈছে আৰু কোনোবা মন্দিৰ চন্দিৰ চাগে পাৰ হৈ গৈছে দাদা ইয়াতে ৰাখক মই নামিম টিয়ক কলেজ পাৰ হৈ সেই গলিটোৰ 3 নম্বৰখনেই আমাৰ ঘৰ আপোনাক লগ পাই বৰ ভাল লাগিল দাদা ইমানকণ সহায় কৰাৰ বাবে বহুত ধন্যবাদ কেতিয়াবা হয়তো নিশ্চয় আকৌ লগ পাম দাদা আপোনাৰ এইকণ সহায় মোৰ জীৱনভৰ মনত থাকিব ডিকিটো খুলি দিয়াত ৰাস্তাটো কান্ধত লৈ ডেকাজনে মনে চাংমায়ে গলিটোৰ ফালে আগবাঢ়িল বিপুল গোহাঁয়ে আগবাঢ়িল গাড়ীখন লৈ লোহিতে কোৱা মতে গোহাঁয়ে টিয়ক কলেজৰ কাষৰে গলিটোৰ ফালে চালে এনেই এবাৰ হৌটো ঘৰেই হ'ব চাগে লোহিতৰ ঘৰ পদূলিত লাইট জ্বলি আছে পদূলিত বহুত মানুহ গোট খাই আছে লোহিতে কোৱাৰ দৰে কিবা জৰুৰী কাম আছে হপায় যোৰহাটৰ ঘৰ পাই গোহাঁয়ে হাত মুখ ধুই টিভি সন্মুখত বহিলেহি পৰিবাৰ ৰাণুৱে আহি চাহ বিস্কুট দি হ'ল গোহাঁয়েৰ জেবি কলেজত পঢ়ি থকা ল'ৰা ছোৱালী দুটা দেউতাক আহিলা বুলি মাতখাৰ দি টেবুলত বহিলেগৈ গোহাঁয়ে টিভিটোকে অকণমান চাওঁ বুলি নিউজ লাইভৰ বাতৰিটো লগাই দিলে টিভি পৰ্দাত কিবা ব্ৰেকিং নিউজ দি আছিল কিবা ব্ৰেকিং নিউজ বুলি চাওঁতে গোহাঁয়েৰ মূৰৰ পৰা ভৰিলৈকে হাত জিনজিনোৱা আৰম্ভ কৰিলে গোটেই দেহাটো যেন বৰফত চেঁচা পৰি গ'ল টিভি পৰ্দাত বাতৰি পঢ়োতাগৰাকীয়ে কৈ আছিল এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ ডিব্ৰুগড় লাহোৱালত এক লোমহৰ্ষক হত্যাকাণ্ডৰ বলি হৈছে টিয়কৰ লোহিত চাংমাই নামৰ যুৱকজন ডেগাৰেৰে হানি খুচি নিঃশংসভাৱে হত্যা কৰা হৈছে কোনো অচিন অতাতায়ীয়ে পুলিচে অনুসন্ধান আৰম্ভ কৰিছে যদিও এতিয়ালৈকে বৰ্তমান একো মুহূৰ্ত উলিয়াব পৰা নাই কাষতে হত্যাৰ বলি হোৱা যুৱকখনক ক্লোজ আপ ফটোখন ৰঙা চিনেৰে বৃত্তৰ মাজত বাৰে দেখুৱাই আছে যিখন ফটো দেখাৰ লগে মূৰ্ছা গ'ল গোহাঁয়ে কাৰণ সেই ফটোখন কাৰ আছিলে গম পাইছে অইন কাৰো নহয় গোহাঁয়েৰ লগত যে আহিছিলে সেই যুৱকজন লোহিত চাংমাই বুলি যে কৈছিলে তেওঁৰে আছিল এতিয়া গোহাঁয়ে বেহুচ হৈ গ'ল ৰাতিপুৱা গোহাঁয়ে সাৰ পালে সেয়া এক বেয়া সপোন বুলি ভাবি পিনি তেওঁ কথাবোৰ পাহৰিবলৈ ল'লে তেওঁ গাড়ীখন বহুত দূৰ চলাই অহাৰ বাবে ছাৰ্ভিচিং কৰিবৰ কাৰণে ছাৰ্ভিচ চেণ্টাৰলৈ লৈ গ'ল
ছাৰ্ভিচ চেণ্টাৰত ল'ৰাজনে চিঞৰি কৈছে, দাদা আপোনাৰ ডিকিটোত দেখোন গোটেই তেজেই তেজ। কাহিনীটো যদি ভাল লাগিলে ভিডিঅ'টো এবাৰ লাইক কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আমি সদায় আপোনালোকৰ সন্মুখলৈ আনি থাকোঁ। আৰু এইবিলাক ভিডিঅ' সম্পূৰ্ণ কাল্পনিক, একো একোটা গল্প।